Hey guys, welcome back to my another video. So friends, আজি কোনো vlog নহয়, এটো এটা নরমাল ভিডিও মানে ডিএল টেস্টৰ ওপৰত। তো আপুনি যদি ডিএল টেষ্ট দিম বুলি ভাবি আছে তেন্তে এইটো ভিডিও আপোনাৰ হবে। তো চাওক মই কেইদিনমান আগত ডিএল টেষ্ট দিছিলোঁ, সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত কৈ আছোঁ। তো চাওক আপুনি যিদিনা ডিএল টেষ্ট দিব যাব সেইদিনা জোতাটো পিন্ধিবই প্লাছ হেলমেট লৈ যাব আৰু যিমান পাৰে পাতল বাইক লৈ যাব, যেনে ধৰক গ্লেমাৰ হওক, স্প্লেণ্ডাৰ হওক, হিৰো হণ্ডা, মানে যিমান পাতল বাইক আছে আৰু সেইবিলাক লৈ যাব। হেভি বাইক লৈ নাযাব, আপাচি হওক, পালচাৰ হওক, মানে যিমান হেভি বাইক আছে আৰু সেইবিলাক লৈ নাযাব। কাৰণ চাওক তাতে 5 পৰা 6 ফুটমান দূৰত্বত এটা খুঁটা থাকে আৰু সেই খুঁটাৰ মাজেৰে একাবেকি কৈ হ'ব লাগে, মানে জিগজাগ কৈ। আৰু আপুনি যদি ভৰি পেলাই মাটিত তেন্তে ফেইল, আৰু খুঁটাটো লাগিব নোৱাৰোঁ, যদি খুঁটাত লাগে তেন্তে ফেইল। তো বুজি পাইছে, সেইকাৰণে হেভি বাইক ল'ব নালাগে। হেভি বাইক মানে এই কণ্ট্ৰল কৰাত অসুবিধা হয়, মানে 5 পৰা 6 ফিট জেগা থাকে, সেইখিনিৰ মাজত মানে বাইক ঘূৰাব একেবাৰে গৈ মানে জিগজাগ কৰি লৈ যাব লাগিব। মানে হেভি বাইক হ'লে প্ৰব্লেম হয়, সেইকাৰণে যিমান পাৰে পাতল বাইক লৈ যাব। তো আৰু এটা কথা, মানে মই পাহৰি গৈছিলোঁ, তাৰমানে এণ্ট্ৰিৰ আগত বাইকৰ আগফালে আৰু পিছফালে ইয়াল মাৰি ল'ব, নহ'লে কিন্তু টেষ্ট দিব নিদিয়ে। আৰু মই টেষ্টত পাছ কৰিছিলোঁ, সেইদিনা মই সৰু এটা ভিডিঅ' কৰিছিলোঁ, তো ভিডিঅ'টো চাওক। আৰু এটা কথা, আপুনি যিটো বাইক লৈ যাব সেই বাইকটোৰ দুয়ো চাইডে আগফালে আৰু পিছফালে নাম্বাৰ প্লেট থকাটো জৰুৰী, প্লাছ আগৰ গ্লাছ দুটাও থাকিব লাগিব। যদি নাথাকে তেন্তে টেষ্ট দিবা নিদিয়ে। আৰু আপুনি পাছ না ফেইল সেইটো নকয়। যেতিয়া আপুনি বাইক চলাই আহিব তেতিয়া যদি পুলিচে হুইচেল মাৰে তেন্তে ফেইল, আৰু যদি নামাৰে তো আপুনি বাচি গ'ল, তেন্তে আপুনি ভাবিব যে পাছ। বুজিছেনে? এইখিনিয়ে। আৰু যিমান পাৰে পাতল বাইক লৈ যাওক, ছুপাৰ স্প্লেণ্ডাৰ হওক, গ্লামাৰ হওক, পাতল বাইক লৈ যাওক। যদি হেভি বাইক লৈ যায় ডাইৰেক্ট ফেইল, সেইকাৰণে পাতল বাইক লৈ যাওক। তো গাইজ, ভিডিঅ'টো কেনে লাগিল, আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি নতুন আহিছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। চ' এইখিনিয়ে, বাই বাই।